Hey guys, welcome my YouTube channel. মই এতিয়া গৈ আছো সৰভুক আপোনালোকে প্ৰায় বেছিভাগ মানুহে চিনি পায় তো যিসকলে চিনি নাপায় তো হিসকলক আজি দেখুৱাম মানে মোৰ ভিডিঅ'টো চাই থাকক দেখাব তাত কি আছে কেনেকুৱা কি সব দেখুৱাম তো বৰ্তমান গৈ আছো আমি ষ্টেচনত চাইকেল মাৰি এয়া মোৰ ফাৰাৰীখন তো মাস্কখন পিন্ধি ললো কৰোনাৰ পৰা সেফটি আৰু একো নাই কৰোনা তাৰপাছত কি ওমিক্ৰন এইবিলাক ওলাইছে তো আহি পাই গ'লো ষ্টেচন পোৱা নাই মানে অলপ আছে আমি চাইকেলখন থৈ লওঁ তাৰপাছত দেখাই আছোঁ তো এতিয়া আমি চাইকেলখন ইয়াত থ'ম ইয়াত দাদা চাইকেল থ'ব লাগিছিল তো থৈ দিলোঁ চাইকেল এতিয়া যাওঁ অলপমান জেগা খোজকাঢ়ি যাব লাগিব ওচৰতে হয় বেছি দূৰ নহয় আহি পাই গ'লোঁ তো ষ্টেচনৰ ভিতৰত সোমাই দেখাই আছোঁ এতিয়া এটিএমত সোমালোঁ নলবাৰী ষ্টেচনত থকা এটিএম তো বেছি ওলোৱা নাই 500 টকা এটা ওলাইছোঁ হৈ যাব এইখিনিৰে তো গাড়ী আহি পোৱা নাই 9:30 মানত গাড়ী আহিব তো আমি এতিয়া বৰ্তমান ৰখি আছোঁ আমাৰ কেনে লাগি আছে আমি যাম এতিয়া আৰু আধা ঘণ্টা পাছত আমাৰ ট্ৰেইন আহিব তো এয়া এখন গাড়ী আহি পেলাই এইটো ৰাজুজা ভিডিঅ' কেনেকুৱা ৱাহ মজা তো ফাইনেলি আমাৰ গাড়ীখন আহি পালে তো আমি এতিয়া যাবলৈ ৰেডি তো ইমান বেছি হাল্লা আহি পালোঁ এতিয়া আমি চিট নাম্বাৰ বিচাৰি লওঁ ট্ৰেইনৰ ভিতৰত কেণ্টিনত আহি পালোঁ ভুলতে ক'ত সোমাই গৈছোঁ আমি টিহু পাই গ'লোঁ আহি আমি আহি পালোঁ সৰভুক ষ্টেচন এয়া চাওক সৰভুক এয়া বেটাৰী ৰিক্সা এটা পালোঁ আমি এতিয়া বেটাৰী ৰিক্সা লওঁ এতিয়া আমি গৰখীয়া মন্দিৰ গৈ আছোঁ সৰভুক গৰখীয়া মন্দিৰ এইফালে চিধাই গ'লে সৰভুক বজাৰ তো আমি মন্দিৰ যাম মন্দিৰ গ'লে এইফালে আমি এতিয়া মন্দিৰ গৈ আছোঁ এই দোস্ত ৱেলকাম টু ভাল ৰাস্তা এই হ'ল আমি ভাল ৰাস্তা পাই গ'লোঁ বৰ্তমান এয়া হ'ল মেইন গেট আমি ভিতৰত সোমাই আছোঁ গেটত সোমাই আহি আগতে দেখিব পুখুৰী এয়া পুখুৰী এটা আছে দেখাই আছোঁ লোকেশ্যন চাই থাকক এতিয়া আমি ইয়াত বস্তু কিনি আছোঁ কি ল'লা কিবা কিবি ল'লোঁ বস্তু গামোচা চামোচা এইবিলাক বান্ধিব লাগিবতো নলবাৰীৰ পৰা 2 বছৰমান আগত আহিছিলোঁ ইমান এটা ভাল হোৱা নাছিলে তো এতিয়া এইবাৰ বহুতখিনি মানে ভাল হৈছে লগতকৈ এতিয়া আমি চাকি দিব গৈছোঁ মন্দিৰৰ মেইন গেট কোনফালে যাবা বঢ়িয়াকৈ চাকি দি লওঁ তাৰপাছত আমি ইয়াতে চাকি দি লওঁ তাৰপাছত ইয়াত ভিউ দেখাই আছোঁ তো ইয়াত চাকি দিয়া হৈ গ'ল আমি এতিয়া গৈ আছোঁ গামোচা বান্ধিবলৈ তাত মন্দিৰখন আমি গামোচা বান্ধিম তো ইয়াত আমি গামোচাখন বান্ধি লওঁ ক'ত বান্ধিবা বান্ধিলে হ'ল এতিয়া ক'ৰবাত বান্ধা ইয়াতে এইটো বান্ধি লওঁ এয়া চাওক গামোচা গোটেই গামোচা গাছখন এইখন গছত খালি গামোচাই গামোচা দেখিব পাব আৰু একো নাই বেলেগ
দেখিছে কিমান হাজাৰ হাজাৰ গামোচা বান্ধা আছে ইয়াত। আমি গছৰ চাইডটো চাইছোঁ মানে গোটেইখিনি চাইডত কি আছে চাই লওঁ। আমি গৈ আছোঁ চিৰিয়াখানা, মানে ইয়াত বোলে ক'ত ময়ূৰ আছে, ময়ূৰ চাব যাম। হাতত কমলা লৈ লৈছোঁ, কমলা মেইন। এইটো হ'ল ময়ূৰ চৰাই, ময়ূৰ। তাৰ তলত আছে শহাপহু। হাই ময়ূৰ, মই আহিছোঁ চাহ, মই শংকৰ। এইটো চাওক ময়ূৰ চৰাই। এতিয়া আমি গৈ আছোঁ মেলা চাব। ইহঁতেও ব্লগ বনাই হয়, চব পুৰা ষ্টেণ্ড চেণ্ড লৈ ৰেডি ব্লগ বনাই আছে। আৰু মই কমলা হাতত লৈ এতিয়া আহিছোঁ। বেক কেমেৰা কৰি দি আছোঁ, মেলা দেখুৱাম বেক কেমেৰাৰে, চাই থাকক। লৈ ল'লোঁ আমাৰ বাবুৰ কাৰণে ডাঙৰ এখন গাড়ী। খুচ হৈ যাব আজি, একদম দিল খুচ হৈ যাব আমাৰ বাবুৰ। এয়া ডাঙৰ গাড়ী চাওক। এইখন গাড়ীখন 300 টকা লৈছে গাড়ীখন, নাজানো কিয় বা বহুত দাম কয় ইয়াতে। চাওঁ বৰ্তমান কি আছে, এই কিবা কিবি আৰু কিনিব লগা আছে, তো দেখাই আছোঁ আপোনালোকক। চশমা এখন কিনিলোঁ, এইখনো কিনিলোঁ। আহি পালোঁ পুখুৰী পাৰ, ইয়াতে যাম আৰু মাজত। চাওক আগতকৈ এতিয়া বহুত উন্নতি হৈছে। আগতে মানে ইয়াতে পুখুৰী পাৰ চাৰ একো নাছিল, তো এতিয়া চব বনাই দিছে। এতিয়া আমি ক'ত যাম? এতিয়া আমি ক'ত যাম? হয় নেকি? তো হৈ গ'ল আমাৰ চোৱা। কিমান আছে? নতুন ৰাস্তা বনাইছে নেকি? তো এতিয়া আমি ঘৰ যাওঁ। ঘৰ মানে আৰু চাওঁ বজাৰ, মানে চৰবুকত কি ঘূৰিব লগা। চৰবুক টাউন ঘূৰিম এতিয়া। টাউন ঘূৰিম, বজাৰ চৰবুক বজাৰ যাম এতিয়া। ইয়াতে জোতা আছিলোঁ, আমি জোতা পিন্ধি লওঁ। এয়া চাওক চৰবুক টাউনৰ মাজত আমি গোটেইকেইটা খোজকাঢ়ি গৈ আছোঁ। একদম মজা মজা। নেক্সট ভিডিঅ' পাব কোচবিহাৰৰ পৰা। কোচবিহাৰত চাব লগা কি আছে গোটেইখিনি দেখাম। তাত 2-3 দিনমান থাকি তাৰপাছত দেখুৱাম। তো বাই বাই।